হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি এটা বেমাৰৰ বিষয়ে ক'ব লৈছোঁ, আই ফ্লু, যিটো পেপাৰত আৰু নিউজত আপোনালোকে দেখিয়ে আছে সকলোৱে। আৰু এইটো এতিয়া অসমত বহুততে হৈছে, আমাৰ গাঁৱতো বহুতখিনি মানুহৰ হৈছে। আজি 3 দিন আগত মোৰ মাৰ হ'ল, শাহু মাৰ। তাৰপিছত হাজবেণ্ড আৰু বেটাৰ যোৱাকালি ৰাতিৰ পৰা অকণমান চকু দুটা ৰঙা হৈ আছে, তাকে ভয়ো লাগিছে। আপোনালোক সকলোৱে কিন্তু বহুত সাৱধানে থাকিব। যদি কিবাকৈ ঘৰৰ এটাৰ হয়, মানে গোটেই সদস্যখিনিৰ হোৱাৰ চান্স থাকে। আহকচোন মই বেটা আৰু হাজবেণ্ডক জগুৱাওঁ, কিনো হৈছে চকুকেইটা চাওঁ তেওঁলোকৰ। উঠিব খোৱাই নাই দুইটাৰে? উঠা ধুনু, নুঠা কিয়? উঠা 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 উঠা, টোপনি চা। মোৰ হৈ গ'ল বিচনা পাৰি। মই আপোনালোক আৰু এটা কথা কওঁ, যদি তেনেকুৱা চকুৰ অসুখ হয়, হাতৰে কিন্তু কেতিয়াও নালাগিব, মানে চকুত আঙুলি নলগাব। এনেকুৱা কটন ফাৰ্মাচীত কিনিব পায়, মই ইয়াৰ ফাৰ্মাচীৰ পৰা লৈছোঁ। কটন লৈ কেনে খুব ঠাণ্ডা পানীত তিয়াই কেনে চকুকেইটা এনেকৈ লাহে লাহেকৈ অকণমান মুচি দিব। আঙুলি কেতিয়াও ব্যৱহাৰ নকৰিব কিন্তু, নহ'লে ইনফেকশ্যন হোৱাৰ চান্স থাকে। এনেকুৱা কটন ল'ব, কটনহে ব্যৱহাৰ কৰিব আপোনালোকে। এটা পানীত তিয়াই অকণকৈ মুচি দিওঁ, হাতৰে কিন্তু কেতিয়াও নুচুব এইটো ব্যৱহাৰ। এয়া দেখিছে হাজবেণ্ডৰো হৈছে, এয়া চশমা পিন্ধাই ৰাখিছোঁ। ইফালে পোৱালি, এয়া চাওঁ তোমাৰ চকুকেইটা খুলি আছোঁ চশমাযোৰ। এয়া দেখিছেনে আপোনালোকে ইমান বেছি হৈ গৈছেগৈ। ধুনু চাওঁ, তোমাৰ বাৰু ইমান হোৱাগৈ নাই, হ'লেও অলপ অলপ হৈছে। দেখিছে মাৰো হৈছে, প্ৰথমতে মাৰ হৈছিলে বাৰু, তাৰপিছত হ'লে দেখিছেনে কিমান হৈ গৈছেগৈ। ইফালে আকৌ ল'ৰাৰো হৈছে কালিৰ পৰা। চাওঁ তোমাৰ চকুতে চাওঁ, এয়া দেখিছেনে। ঘৰত মানে এজনৰ হ'লে আন এজনৰো হয়ে, মানে সেইটো। মই বৰ্তমান এইটোকে ফাৰ্মাচীৰ পৰা আইড্ৰপ লৈ আহিছোঁ, পিছত ডক্তৰক দেখাম আৰু কি দিয়ে ভালকৈ। তুমি চকুটো ইফালে অকণমান দি দিওঁ, চাওঁ আঙুলিৰে নুচুবা, এইফালে অলপ দি দিওঁ দিয়া। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।